মোৰ বনোৱা হৈ গ'ল। এফালে চাওক মাংস। নমস্কাৰ বন্ধুসকল, আমাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো মোৰ বাবে বহুত ইম্পৰ্টেণ্ট। আজি হৈছে মোৰ জন্মদিন। এফালে চাওক কলডিল কাটি আছোঁ আৰু আজিৰ দিনটো কেনেকৈ কটাম, কি কৰিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বিশেষ একো নাই, তথাপিতো আজিৰ দিনটো কেনেকৈ যায় তাকে আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম। এফালে চাওক কলডিলখিনি কাটি ধুই অলপ বইল কৰি পানীখিনি পেলাই লৈছোঁ। এইখিনি কলডিলৰ কাৰণে অলপ মছলা কৰি লৈছোঁ। এইখিনি আলু কাটি লৈছোঁ আৰু এইখিনি মাংস, খাচী মাংস মছলা মাখি অলপ ৰাখি দিছোঁ আৰু এইবিলাক চব মাংসৰ কাৰণে আলু কাটি লৈছোঁ। এতিয়া অলপ বনাই লওঁ। ভাত হ'বলৈ দেৰি আছে কাৰণে মা আৰু মই একাপ চাহ খাই ল'লোঁ। মোৰ বনোৱা হৈ গ'ল। এফালে চাওক মাংস, এইখিনি কলডিল আলু ভাজি লগত অলপ বুট দি দিছোঁ। নেমু 4 পিচেই কাটিছোঁ 4জনৰ কাৰণে। এইখিনি আচাৰ, ভোট জলকীয়া আৰু খৰিচা। মোৰ কিন্তু ভাল লাগে খাই, আপোনালোকৰ কাৰ ভাল লাগে জনাব। তেতিয়াই আহি গোৱালাই গাখীৰ দি থৈ গ'ল। মই গাখীৰখিনি গৰম কৰি লওঁ। এইটো চাওক কেক কটা টাইমত ফটোখন দিব নোৱাৰাৰ বাবে কেকৰ ফটো এখনকে দি দিছোঁ। আৰু বাৰ্থডে বুলি আজি এটা ৰিলছ বনাই ল'লোঁ। আপোনালোকে শ্বৰ্টত গৈ চাব পাৰে, আপলোড কৰা আছে। ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু আজি দিনটো এনেকৈয়ে গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।